নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। এখন দেশ বা ৰাজ্যৰ উন্নতিত যুৱশক্তিৰ গুৰুত্ব অধিক। সেয়েহে যুৱ সমাজক কেৱল চাকৰিমুখী নহৈ বিভিন্ন ধৰণৰ কৰ্ম কৰি স্বাৱলম্বী কৰাটোৱে আমাৰ উদ্দেশ্য। লগতে সকলোৱে সুস্থ হৈ থকাৰ বাবে কিছুমান স্বাস্থ্য সম্বন্ধীয় টিপছ আপোনালোকলৈ আগবঢ়াওঁ। আগলৈ আমাৰ সৈতে সম্বন্ধ অটুট ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি আপোনাক সহায় কৰিম, আপুনি আমাক সহায় কৰক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মানৱ জীৱনটো অমূল্য। এই অমূল্য জীৱনটো সুকলমে পাৰ কৰিব পৰাকৈ প্ৰকৃতিয়ে মানৱ শৰীৰটো পৰ্যমানে নিখুঁত আৰু নিৰোগী কৰি সৃষ্টি কৰিছে। কিন্তু শৰীৰটোক বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ আমি সুবিধা কৰি দিওঁ আৰু পিছত আমি পস্তাবলগীয়াত পৰোঁ। লিভাৰটো শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি জানিও আমি বৰ বেছি গুৰুত্ব নিদিওঁ বা দুৰ্বল হৈ পৰিলেও ডক্তৰৰ ওচৰলৈ নাযাওঁ। সেয়েহে লিভাৰটো দুৰ্বল হ'লে কি কি লক্ষণে দেখা দিয়ে প্ৰথমতে সেইটো জানি লওক। অধিক ভাগৰুৱা অনুভৱ কৰা। কোনো ধৰণৰ শ্ৰম নকৰাকৈ যদি আপুনি ভাগৰুৱা অনুভৱ কৰিছে তেনেহ'লে জানিব আপোনাৰ লিভাৰটো অসুস্থ হৈ পৰিছে। হঠাতে শৰীৰৰ ওজন কমি যোৱা। আপোনাৰ যদি আন একো অসুখ বিসুখ নথকাকৈ হঠাতে শৰীৰৰ ওজন কমি যায়, অৰ্থাৎ আন একো কাৰণ নথকাকৈয়ে আপুনি ক্ষীণাই গৈছে, তেতিয়াহ'লে জানিব আপোনাৰ লিভাৰটো ৰুগ্ন হৈ পৰিছে। হাত আৰু ভৰি ফুলি উঠা। সাধাৰণতে লিভাৰটো বেয়া হ'লে শৰীৰৰ ওজন কমি যায় আৰু হাত ভৰিবোৰ ক্ষীণাই যায়। কিন্তু লিভাৰ বেয়া হ'লে আপোনাৰ হাত আৰু ভৰিবোৰ উখহি উঠে, কাৰণ লিভাৰ বেয়া হ'লে তেজত বিষাক্ত দূষিত পদাৰ্থবোৰ জমা হৈ যায়। তাৰ ফলত হাত আৰু ভৰিবোৰ ফুলি উঠে। মানৱ শৰীৰটোত থকা প্ৰায় প্ৰতিটো অংগই অতি গুৰুত্বপূৰ্ণ, কিন্তু এই সকলোবিলাক অংগৰ ভিতৰত লিভাৰটোক অতি বেছি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়, কাৰণ শৰীৰৰ পাচন ক্ৰিয়াত লিভাৰৰ ভূমিকা অতি উল্লেখনীয়। আজিকালি এক মুহূৰ্তও জিৰণি ল'ব নোৱাৰাকৈ অতি ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যসন্মত খাদ্য খোৱাৰ প্ৰৱণতাৰ ফলত লিভাৰ ক্ৰমে দুৰ্বল হৈ পৰিবলৈ ধৰিছে। লিভাৰটো বেয়া হৈ পৰাৰ আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে বহু লোকে সুৰা সেৱন, চিগাৰেট আৰু ধঁপাতজাতীয় দ্ৰব্যও সেৱন কৰে, আৰু এনেবিলাক দ্ৰব্য সেৱন নিয়ন্ত্ৰণৰ সীমা কিছু পৰিমাণে পাৰ হৈ যায়। লিভাৰটোৱে মানুহৰ এই অত্যাচাৰ এক নিৰ্দিষ্ট মাত্ৰালৈকেহে সহ্য কৰিব পাৰে। সেয়েহে এবাৰ ভাবিব, জীৱনটো বহু সুন্দৰ আৰু খন্তেকীয়া। আপুনি কৰা কিছুমান ভুলৰ বাবে এই সুন্দৰ জীৱনটো নষ্ট নকৰিব। আপোনাকো কোনোবাই বিচাৰে, পাৰিলে সেই বিচৰাজনৰ স্বাৰ্থত শৰীৰটোক ভালে ৰাখক। আমি আপোনাক সহায় কৰিম। নেক্সট ভিডিঅ'ত লিভাৰটো সুস্থ কৰি ৰাখিবলৈ কেইটিমান ঘৰুৱা দিহা দিবলৈ চেষ্টা কৰিম। সেইবোৰ দিহা মানে আপুনি আপোনাৰ দুৰ্বল লিভাৰটোক পুনৰ সুস্থ কৰিব পাৰিব। সেয়েহে আগলৈ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মনত ৰাখিব, জীৱনটো বৰ সুন্দৰ।